জ্ঞান দৰ্শন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আসাম হিষ্টৰীৰ পাৰ্ট 1ত 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল দা আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ ৱাজ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ পুৰণি ৰজা আছিল। অপচনবোৰ হ'ল অপচন এ নৰকাসুৰ, অপচন বি মহিৰংগা দানৱ, অপচন সি ভগদত্ত, অপচন ডি বজ্ৰদত্ত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি মহিৰংগা দানৱ। আৰু মহিৰংগা দানৱৰ কেপিটেল আছিল মৈৰংকা। তেওঁ এজন নন আৰিয়ান আছিল। নেক্সট কুৱেশ্যনটো হ'ল প্ৰাগজ্যোতিষপুৰ মিন্স। প্ৰাগজ্যোতিষপুৰৰ অৰ্থ অপচনবোৰ হ'ল চিটি অফ এষ্টাৰ্ণ লাইট, অপচন বি এষ্টাৰ্ণ লাইট, অপচন সি লাইট, অপচন ডি চিটি অফ এটাৰ্নেল ৰোমান্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য চিটি অফ এষ্টাৰ্ণ লাইট, অপচন এ। প্ৰাগজ্যোতিষপুৰৰ যিটো অৰ্থ আছে এই অৰ্থটো যদি অসমীয়াত ভাঙো, প্ৰাগ শব্দৰ অৰ্থ হৈছে আগৰ, জ্যোতিষ শব্দৰ অৰ্থ হৈছে গ্ৰহ নক্ষত্ৰৰ বিষয়ে গণনা বা চিন্তা চৰ্চা কৰা, আৰু পুৰ শব্দৰ অৰ্থ হৈছে নগৰ। মানে প্ৰাচীন কালত ভাৰতৰ পূব প্ৰান্তত এই নগৰীতে প্ৰথমতে গ্ৰহ নক্ষত্ৰৰ গণনা আৰু চিন্তা চৰ্চা হৈছিল বাবে এই নগৰ প্ৰাগজ্যোতিষপুৰ নামে জনাজাত। নেক্সট কুৱেশ্যনটো হ'ল দ্য মোষ্ট ইম্পৰ্টেণ্ট চ'ৰ্চ টু ন' এবাউট এনচিয়েণ্ট আছাম ইজ। অপচনবোৰ হ'ল অপচন এ কালিকা পুৰাণ, অপচন বি যোগিনী তন্ত্ৰ, অপচন চি বোথ কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ, অপচন ডি নান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি বোথ কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ। নেক্সট কুৱেশ্যনটো হ'ল ইন এনচিয়েণ্ট টাইম আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ। অপচনবোৰ হ'ল অপচন এ গুৱাহাটী, অপচন বি কলিয়াবৰ, অপচন চি প্ৰাগজ্যোতিষপুৰ, অপচন ডি চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড। অপচনবোৰ হ'ল এ নীলাচল হিল, বি চেন্ধাঞ্চল হিল, চি চিত্ৰাঞ্চল হিল, ডি যোগিনী হিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ নীলাচল হিল। নেক্সট কুৱেশ্যনটো হ'ল ইন which earliest literature of ancient India mention the name of ancient Kamrupa? Ancient India কোনটো প্ৰাচীনতম লিটাৰেচাৰত কামৰূপৰ নাম উল্লেখ কৰা হৈছে? অপচনবোৰ হ'ল অপচন এ গীতা, অপচন বি মহাভাৰত, অপচন চি ৰামায়ণ, অপচন ডি পুৰাণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। নেক্সট যিটো কুৱেশ্যনটো হ'ল ভগদত্ত ৱাজ দ্য এল্ডেষ্ট ছন অফ। অপচনবোৰ হ'ল অপচন এ ঘটকাসুৰ, অপচন বি বজ্ৰদত্ত, অপচন চি মহিৰংগা দানৱ, অপচন ডি নৰকাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নৰকাসুৰ। নেক্সট কুৱেশ্যনটো হ'ল ভগদত্ত ৱাজ কিল্ড ইন দ্য বেটেল অফ। অপচন এ কালিংগা, অপচন বি ৰামায়ণ, অপচন চি মহাভাৰত, অপচন ডি নান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি মহাভাৰত। ভগদত্তই মহাভাৰতৰ যি যুদ্ধ হৈছিল সেই যুদ্ধত কৌৰৱৰ পক্ষ হৈ যুদ্ধ কৰিছিল, কাৰণ ভগদত্তৰ যি জীয়েক আছিল ভানুমতী, তেওঁ দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল। তো ভগদত্তই কৌৰৱৰ পক্ষ হৈ যুদ্ধ কৰিছিল। এই কুৱেশ্যনটো প্ৰায় আহে পৰীক্ষাত। নেক্সট কুৱেশ্যনটো হ'ল যে দ্য ৰয়েল চিম্বল অফ এনচিয়েণ্ট কিং অফ কামৰূপা ৱাজ। অপচনবোৰ হ'ল অপচন এ লায়ন, অপচন বি ডিয়াৰ, অপচন চি এলিফেণ্ট, অপচন ডি টাইগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি এলিফেণ্ট। যিটো লাষ্ট কুৱেশ্যন আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল যে শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ। অপচনবোৰ হ'ল কিং বানাসুৰ, অপচন বি ভগদত্ত, অপচন চি নৰকাসুৰ, অপচন ডি পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কিং বানাসুৰ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।